হেল্ল'। মই ঘৰতে আছো ৰ। খানা খাবি নেকি আজি? মোক এটা ডেক্স ভাড়াংচি আছে এতিয়া ঠেলা বসে দিব ভাল হলা ঐ। একটু দেখোন ঠেলা চেলা আধাই দেখো রাস্তা দি। দে মই পালি তুলি খেদাম দে। দে। মই ঠেলা এখানে চাওঁ ৰ। ডেক্স ভাড়াংচি গেলা দি খাব লাগব। খানাটো ৰাতি হ'ব এতিয়া পৰা অলপ নিকিনে থৈ যাওঁ দে সেই বস্তুখিনি। ঠেলা আহিব না। আজি বুধবাৰ। ঠেলাই বাজাৰত বেছি। ক'ত পোৱা এখন ঠেলা এতিয়া? দাদা শুনক। ক'ত যাব? এইফালে যাব খুজিছিলোঁ। ভাড়া আছিল নেকি আপোনাৰ? ভাড়া নাই। অলপ ডেক্স ভাড়াংচি দিবা লাগছিল এবাৰ আজি খানা আছে ভোক লাগি। হেৰি বাগানৰ পৰা পিছফালে। হ'ব দিয়ক ক'ত আছে? মানে ঘৰতে আছে। আপুনি লৈ আহক। একেলগে এখন লৈ আহিব। নুমাই দি। ক'ত আছে? ইয়াতে আছে লৈ যা। তাতে এখন আছে আৰু আগত দোকান আছে দোকান খুলি লৈ যাব। আৰু চকীখন আছে চকীখন লৈ। হ'ব। আস্তে আনব যাবি। চকীখন লৈ আহ। নাচ নাই এতিয়াও খেলা আল্লাহ আছে একদম কক লাগি লৈ যাম দাদা। কেইবাৰ ক'ব লাগে তো আতে খানা জাগাত বিলাক কোন আগত পিছে য'ত খানা খাও ক'ত বা খানা খাই বা গাড়বৰ বছৰত যা থবি দাদা এখনি জাগাৰে কথা কৈছিল ইয়াতে ক'ৰবাত থৈ যাম খানা খাব। ইমান টাইম এতিয়াও আহিব নাই ইমান টাইম লাগিলে এইখন দি আতে এটিমখন হেৰি পইচাই চাওঁ ৰ কমকৈ দিম ইয়াত কিমান বা খোজে আসি রয়েছি দাদা আসা এমান দেৰি এইখান দিনখান বিলাইছি দিয়াতে পথাৰ না সেইকাৰণে অলপ দেৰি হৈছে পইচাটো দি আছো কিমান 50 টকা। 50 টাকা বেছি কৈছে ৰামন জেগাত তিনখান দাক নামন জেগা ন বহুত জেগাটো ক'ত নেখালি ৰামন জেগাত তিনখান দেখছ লৈ গৈছে 50 টকা লাগে নেকি 50 টকা 50 টকা নহ'ব মই দি আছো না আপোনাক মিলাকে দি মোৰ লগতো পইচা নাই ইমান 20 টকা লৈ যাওক 20 টাকাত নহয় 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 50 টাকা কৰি দিয়ক 20 টাকা 20 টাকা দিব ৰ পইচা কমকৈ দিছোঁ কি কৰিম তোক এইটো খেলা লাগিলে আছে লাগব নহয় নহয় লাগব 20 টকা মোক চিগত খাব লাগব 20 টকা এখনি জাগা নহয় 20 টকা যাওক ভাড়া পাইছোতো এনে মানুহে 50 টাকাৰ কথা কৈছিলো 20 টাকা দিছি মই ভাবছো অলপ বেছিকে দিব পইচা ধনী মানুহগিলা এনেকুৱাই গৰিবক পইচা মাৰি খাই গৰিব
টাকা পালোঁ চেনি চাহপাতে অলপ লওঁ খাম চাহ ৰ খেলা আল্লাহটো আছি ৰ মই বেমাৰ হয় নাটক কৰোঁ ৰ মই টেবলেট লওঁ ৰ চিলিণ্ডাৰ দিছে নেকি পইচা পাতি আছিল নে নাই বা মোৰ নাটকটো কৰিলোঁ কিয় লাগে সি নেকি চাইকেলৰ মাত শুনা পাইছোঁ তই উঠি বহি আছা মই টেবলেট আনিছিলোঁ ঔষধ আনিছিলোঁ তোক লাগি মই চালোঁ মানুহৰ প্ৰতি তোমাৰ কিমান গুৰুত্ব আছে মই চালোঁ প্ৰতি কিমান দয়া আছে মই তোমাক গম পালোঁ আৰু ঔষধখিনিৰ দাম কিমান 120 টকা 120 টকা ক'ত পালা মই ঠেলা চলে মই এখন নাটক কৰিছিলোঁ তোমাক চালোঁ মানুহৰ প্ৰতি কিমান দয়া আছে মই চালোঁ মই এইখিনি পইচা গেছি 50 টকা লৈছে ন তোমাক কি লাগিব একো নালাগে তোমাক মই এখন চেক দি আছোঁ ইমান পইচা মই দিছোঁ কিবা এটা আপোনাক হৈ লওক থেংক ইউ নাই নাই এইখিনি সহায় কৰিছোঁ বহুত দিনৰ মূৰত আমি ভিডিঅ' দিলোঁ আপোনালোকে অলপ ছাপোৰ্ট কৰিব আৰু ভিডিঅ'টো কেনেকুৱা হৈছে গম পোৱা নাই কাৰণ তাড়াতাড়িতে বনোৱা গৈছে ভিডিঅ'টো চ' ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ঘণ্টা বজাৰটো দবাই দিব নক'লে দে কওক